নমস্কাৰ, আপোনালোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। আমাৰ চেনেল হৈছে অসমীয়া জ্ঞান। আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব আপুনি যদি নতুন আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি বেছি ডাঙৰ কথা নক'ম, আজি জাষ্ট কেইটামান কমেণ্ট কৰিছে হোৱাটছএপ ৱালপেপাৰ নাজানো। আজি কম হোৱাটছএপ ৱালপেপাৰ কেনেকৈ পাল্টে বা হোৱাটছএপৰ কালাৰ ডাৰ্ক মানে ব্লাক মুড কেনেকৈ কৰে আৰু হোৱাটছএপৰ 2-3টা কিনিবা ফিচাৰ কম। সেইকাৰণে চাই বোলে আমাৰ ভিডিঅ'ৰ লাষ্টত দেখক ভাল ট্ৰিক কম লাষ্টত আপনি চাই ভাল লাগিব। সেইকাৰণে ভিডিঅ'টো লাষ্টত দেখক। আহক আমি শুরু কৰোঁ। প্ৰথমে আপুনি আপোনাৰ হোৱাটছএপ অন কৰক। হোৱাটছএপ অন কৰি ধৰক মোৰ হোৱাটছএপ অন কৰা আছিল। আপুনি প্ৰথমে ছেটিঙত যাওক। ছেটিঙত যাই আপুনি চাৰ্টত যাব। চাৰ্টত যাই আপুনি ইয়াত ডাৰ্ক মোড কৰিলে আপোনাৰ ফ্ৰেম ব্লেক হৈ যাব আৰু লাইট কৰিলে লাইটেই হ'ব। এইটো হয় ডাৰ্ক আৰু লাইট। এইটো কৰিলে মানে আপোনাৰ ডাৰ্ক এইটো ভাল হয়, ভাল দেখা যায় হোৱাটছএপটো। আৰু ইয়াত আছে এই যে ইণ্টাৰ চেণ্ড মানে আপুনি চেণ্ড কৰিলে আপোনাৰ পিন আপুনি ৱালপেপাৰত দিয়ক আৰু গ্যালাৰীত যাই আপুনি যিকোনো এটা ফটো চিলেক্ট কৰি আপুনি লওক আৰু কিমান চাইজত ৰাখিব এইটো কৰিয়ে আপুনি ছেট মাৰিলে আপোনাৰ ৱালপেপাৰ হৈ যাব। মই আপোনাক দেখাই আছোঁ। চিনেমাটো যাওক চাওক এই যে ৱালপেপাৰ এনেকৈ হৈ যাব। আৰু আপুনি ইয়াত যাই আপুনি চাইডত যাই আপোনাৰ সাইজ লেংগুৱেজ চব কৰিব পাৰে। একাউণ্টত যাই আপুনি নিচত যাই আপোনাৰ প্ৰফাইল যদি কোনো দেখে বা নেদেখে নিজৰ মাই কণ্টেক্ট কৰিব পাৰে, ইভিয়ন কৰিব পাৰে, লাষ্ট চিন প্ৰফাইল মাই কণ্টেক্ট ভিউৱাৰ নবডি কৰিব পাৰে আৰু ষ্টেটাছ অফ কৰিব পাৰে। এইবিলাকে ফিচাৰ হোৱাটছএপত বেছি এটা ফিচাৰ নহয়। আৰু লক আছে, লক কৰিলে আপুনি লক কৰিব পাৰে। এইটো লক আছে, ইয়াত লক আছে, লক কৰিব পাৰে আপোনাৰ দৰকাৰ নাই। আৰু যদি বহুত এপ পোৱা যায় এইটো কাৰণ দৰকাৰ নাই। এয়াই এইবিলাক কৰিব পাৰে আপুনি। আৰু কিবা বিচাৰে হোৱাটছএপৰ বিষয়ে জানিব হোৱাটছএপ হেক এটা মোবাইলত দুইটা হোৱাটছএপ কেনেকৈ চলাই ঠিক কৰিব কাৰণে আমাক কমেণ্ট কৰক, আমি ভিডিঅ' বনাই দিম।